हेलो फ्रेंड्स, मोर এই ভিডিঅ'টোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাম কুমোৰা দি হাঁহৰ মাংস। ইয়াৰ কাৰণে মই কুমোৰা আৰু আলু কাটি লৈছো। এয়া মই শুকান জলকীয়া কেইটামান লৈ লৈছো। লগতে এয়া নৰসিংহ পাত কেইটামান লৈ লৈছো আৰু এয়া মই পিয়াজটো মিক্সিত পিচি লৈছো। লগতে মই আদা নহৰু আৰু গোটা জিৰা কেইটামানো এয়া পিচি লৈছো। এয়া মই তেল দিছো। মই জলকীয়া কেইটা দি দিছো তেলত আৰু এয়া নৰসিংহ পাত কেইটা দি দিছো। এতিয়া মই মাংসখিনি দি দিম তেলত। মাংসখিনি মই অলপমান দেৰি ভাজি লৈছো। এয়া মই নিমখ 1 চামুচ দি দিছো। এয়া হালধি 1 চামুচ দি দিছো। এয়া মই ৰেড চিলি পাউডাৰ 1 চামুচ দি দিছো আৰু এয়া জিৰা পাউডাৰ 1 চামুচ দি দিছো। এতিয়া মই আলু কেইটা দি দিছো। এতিয়া মই কুমোৰাখিনি দি দিম ইয়াতে। এতিয়া মই পিচি থোৱা আদা নহৰুখিনি দি দিছো ইয়াতে। এতিয়া মই পিয়াজৰ পেষ্টখিনি ইয়াতে দি দিছো। এতিয়া মই ভালদৰে লৰাই দিম। মাংসত এনেকৈ পিয়াজখিনি পিচি দিলে মানে খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনাখন মাৰি দিছো। এয়া মই 10 মিনিটৰ পিছত ঢাকনখন গুচাই অলপ লৰাই মই এতিয়া পানী দি দিম। এয়া মই পানী গৰম কৰি থৈছিলো, গৰম পানী দি দিছো। এয়া মই পানী 1 কাপ আধা দি দিছো। কাপটো অলপমান ডাঙৰেই। এতিয়া মই 20 মিনিটৰ কাৰণে ঢাকনাখন দি দিছো। এতিয়া মই 20 মিনিটৰ পিছত ঢাকনাখন দাঙি থৈছো। দেখিছেনে মাংসখিনি কি ধুনীয়া উতল আহিছে। ইয়াতে মই এতিয়া মিট মছলা অলপ দি দিম আৰু এয়া জালুকৰ গুৰি অলপমান দি দিছো। এয়া দেখিছেনে কি ধুনীয়া উতল আহিছে আৰু কালাৰটো দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে খাই চাবচোন বনাই। আৰু এটা মই আপোনালোকক এখিনিতে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক চাব পাৰিব। আৰু মোৰ চেনেলটোত থকা বাকিবোৰ ভিডিঅ'বোৰো আপোনালোকে চাব। এয়া দেখিছেনে আমাৰ মাংসখিনি হৈ গ'ল। এতিয়া নমাই দিম।